তো এইফালে ইলেক্ট্ৰনিক সাউন্ডৰ ফুল সিস্টেম সাউন্ড পুলিচে ভালে পাব নেকি পুলিচে ভালে পাব तो हे गाइस व्हाट्सअप एंड वेलकम बैक टू माय यूट्यूब चैनल के व्लॉग्स देन गाइस আজি মানে ভাবিছোঁ মই যেহেতু এক্ট্ৰপিকৰ ফুল সিস্টেম এক্সজষ্ট মই মানে এফআই থৈছিলোঁ মোৰ বাইকৰ পৰা তো যেহেতু কালি মানে গৈ পেলানি একদম ধুনীয়াকৈ বাইকখন সাৰ্ভিচিং দি আহিলোঁ তো সেয়ে ভাবিছোঁ আজি মানে আকৌ একদম ফুল সিস্টেম এক্সজষ্ট লগাই দিওঁ এক্ট্ৰপিকৰ তো বলক এতিয়া মানে যাওঁ আগফালে গাড়ী উলিয়াওঁ তাৰপিছত একদম ধুনীয়াকৈ আজি এক্ট্ৰপিকৰ ফুল সিস্টেম এক্সজষ্ট লগাই দিওঁ R15 আৰু তাৰপিছতে মাত কেনেকুৱা আহে একদম দেখুৱাম আজি ব্লগটো একদম পূৰা শেষলৈকে চাই দিব আৰু মজা হ'ব আৰু যোনে যোনে নতুন চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কাৰণ আহিবলগীয়া ভিডিঅ'খিনি বহুত মজা হ'ব একদম মানে খাতৰা হ'ব কাৰণ লং ৰাইডৰ তাত গৈছোঁ মানে মজা জেগাডোখৰ গৈ আছোঁ ইয়াৰ ভিডিঅ' পিছৰ ভিডিঅ'ত মানে মই ওলামেই আজি ভিডিঅ'টো বনাই পেলানি কাইলৈ মৰ্ণিঙে ওলাই গৈ যাম মানে তো আমি ইয়াৰ পৰা সেইকাৰণে মানে এডজাষ্ট লগামগৈ এতিয়া ব'লক একদম ধুনীয়াকৈ আৰু সকলোকে গুড ইভিনিং আৰু সকলো ভালে আছে আৰু সদায় ভালে থাকক তো ব'লক এতিয়া প্ৰথম এডজাষ্ট লগাওঁগৈ আৰু তাৰপিছত আজি এডজাষ্টৰ চাউণ্ড চেক কৰাম তো লেটছ গো ব'লক একদম পূৰা ধুনীয়াকৈ বাইক চাইক উলিয়াই লগ পাইছোঁ ডাইৰেক্ট এডজাষ্ট লগোৱা সময় লেটছ গো তো অ'কে গাইজ ফাইনেলি এইফালে এডজাষ্ট চেঞ্জ কৰা হৈ গ'ল মানে চেঞ্জ কৰিবলৈ লৈছোঁ আৰু বৰ্তমান খুলি আছোঁ আৰু এডাল ষ্টকডাল আহি পেলাই এতিয়া লগাম এক্ট্ৰপিক ফুল সিস্টেম এডজাষ্ট আৰু এডাল অত দিনৰ পৰা লৈ আছিলোঁ এতিয়া আৰু ইয়াক কিমান দিন খুজি পেলানি এডাল ল'বলগীয়া আছে ঠিক নাই আৰু এডাল লগাইছিলে MT-ত আৰু এতিয়া লগাম আকৌ R15-ত আৰু কাইলৈ গৈ আছোঁ যিহেতু ৰাইড আৰু এইখনতো একদম পূৰা মানে ঠিক কৰিবলৈ লৈ আছে আৰু নম্বৰ প্লেট লগাব সব মানে একদম পূৰা প্ৰিপেৰেশ্যন চলি আছে লেঙেঠা হৈ আছে একদম আৰু এইফালে লাগি আছে এক্সজষ্ট ফুল সিস্টেম এক্সজষ্ট এনেকৈ মাত্ৰা শুনাই দিয়া কি এনেকৈ নালাগে ডাইৰেক্ট ধাপটো মাৰি ফটোৱা কৰা নাই ন বেটা দূৰ ৰহিব ডিপিকলাৰটো লগালে নহয় ডিপিকলাৰটো কিনি গ'ল ঐ ডিপিকলাৰ নলগাল নহ'ব এইটো ভিতৰত লাগিব ডিপিকলাৰ এটা খালীকৈ মাত্ৰ শুনিছ এনেকৈ এনেকৈ চব শুনিলোঁ খালি এইটো লগাব লাগিব ৰ'বা তাপলা ওলাই গৈছে তো এইফালে এক্ট্ৰপিক সাউন্ডৰ ফুল সিস্টেম সাউন্ড পুলিচে ভালে পাব নেকি পুলিচে ভালে পাব মাত খাতৰা দিছে চোন এনেকৈ দাদা ডাবুল লগাব লাগিব পূৰা দিছে মাত তো এইফালে লগাই মেলি লওঁ তাৰপিছত আকৌ একদম চাউণ্ড শুনাই আছোঁ ডাবুল ডিপিকলাৰ লগোৱাৰ পিছত এনেকৈ ধৰি থাকা দিয়া এতিয়া ওলাই লৈয়ে মাৰিলেচোন চাউণ্ডটো বেয়া দিয়া মজাই দিব ন মজা দিছে ব'লা তোকে গাইজ ফাইনেলি এইফালে লগাই দিলোঁ একদম পূৰা এক্সজষ্ট আৰু এতিয়া মানে এক্সজষ্টৰ চাউণ্ডো শুনিম আৰু লগতে যাওঁ মানে ষ্টাৰ মিডিয়া টাউনলৈ বস্তু কেইটামান কিনিবলৈ আছে আৰু এইফালে আহিছে MT-15 আৰু যাওঁ এতিয়া মানে ধুনীয়াকৈ ওলাই মেলি এই অলৰেডি মানে ঘৰৰ পৰা ওলাই আহিলোৱে তো বহা নাখাইও না ব'লা লেটছ গো তো মানে যাওঁ আৰু এতিয়া ধুনীয়াকৈ ষ্টাৰ মিডিয়া টাউনলৈ ব'লা লেটছ গো
কেনেকুৱা আহিছে ক'বা একদম কমেণ্ট কৰি পেলানি এতিয়া ল'ব লাগিব লেফ্ট ছাইড ইটো পাৰ হৈ লওঁ মানে এইফালেও নাহা ৰাইট লেফ্ট চবফালে চাব লাগিব একদম ব'লক আৱাজটো মানে অকণমান কমেই দিব কাৰণ মানে ডিবি ক্লাৰ লগাই আছে ডাবুল ডিবি ক্লাৰ আৰু কাইলৈ গৈ আছোঁ এটা মানে মজা এটা ৰাইড মাৰিবলৈ বহুত দিনৰ পৰা মানে ভাবি থোৱা এটা ৰাইড ত' ব'লক এতিয়া ষ্টাৰ মিডিয়া যাওঁ একদম চাৰ্ভিচিংটো দিয়াৰ পিছত মানে চলাই মজা লাগে তোমাৰ আৰু চাৰ্ভিচিংটো দিয়াৰ পিছত মানে চলাই মজা লাগিছে কিবা এটা গাইজ ব'লক যাওঁ এতিয়া ষ্টাৰ মিডিয়া আৰু ডাইৰেক্ট গৈ পিনি লগ পাম আপোনালোকক ডাইৰেক্ট ষ্টাৰ মিডিয়াত লেটছ গো তো অ'কে গাইজ ফাইনেলি এইফালে পাই গ'লোঁ সেই ষ্টাৰ মিডিয়া আৰু এতিয়া যাওঁ মানে কেব এটা কিনিবৰ কাৰণে আহিছিলোঁ যিহেতু কালি ৰাইডত যাম ন চলো কেব 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 এটা লাগে ফেট কেব तो गाइस सुपर ले जाऊं चलो 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 गाइस बोलो हेड कैब এটা লাগে कैब হ'ব না কোন कैब পিনিব কাৰণে ভিতৰ কাৰণে আছে আপুনি কিমান দিব লাগিব तो कि गाइस आसते एफाले चेक करा এখন डट बाइक तो कि गाइस फाइनली आको आহি গলো এটা মোটৰ ব্লগিঙত আৰু এতিয়া যাও মানে ঘৰলে আৰু কাইলে গৈ আছো ৰাইডত একদম মানে লং ৰাইডটা মাৰিবৰ কাৰণে আৰু যোনে যোনে ইনষ্টাগ্ৰামত ফলো কৰা নাই ফলো কৰি দিব একদম পুৰা আহি আছে চাগে আইডি আৰু তাত গৈ পিনি ফলো কৰক আৰু তাত গোটেইখিনি আপডেট পাই থাকিব আৰু মজা এটা ৰাইড গৈ আছো মানে মজা জেগা এডোখৰত কেইবাখনো আই থিংক চাগে 2-3খন মান বাইক যাম 6টামান ল'ৰা টোটেল এনেও গমে পাব আপডেটখিনিত ইনষ্টাগ্ৰামত যোনে যোনে ফলো কৰিছে তেহেঁতিতো এনেও গমে পাব কোনোবা থাকিলে নিশ্চয় লগ পাম ভিডিঅ' দিয়া মানে দুদিনমান এনেও লেট হ'ব কিন্তু মানে আপডেটখিনি আপোনালোকে ইনষ্টাগ্ৰামত আগতীয়াকৈ পাই থাকিব তো সেইকাৰণে ইনষ্টাগ্ৰামতো ফলো কৰি ৰাখক যাতে আপোনালোকে আপডেটখিনি পায় আৰু এতিয়া ব'লক মানে গৈ থাকোঁ ধুনীয়াকৈ ঘৰ আৰু পেকিং কৰিবলগীয়া আছে যিহেতু মানে ৰাইডটো দীঘলীয়া অলপ 2-3 দিনৰ কাৰণে তো ব'লক মানে ধুনীয়াকৈ এতিয়া ঘৰলৈ যাওঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ নে কি কোৱা আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়াও তো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু ন'টিফিকেশ্যনটো অল কৰি দিবা বেলটো বজাই তো লেটছ গ' আৰু এতিয়া যাওঁ মানে ঘৰলৈ আকৌ নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই তো গাইজ বাই বাই